ল্যাপটপ বা ডেস্কটপত ভিডিঅ' এডিট কৰাৰ বিভিন্ন ছফ্টৱেৰ আছে যদিও ফিল্মোৰা আটাইতকৈ বেছি মানুহে ব্যৱহাৰ কৰে আৰু ফিল্মোৰাত আমি অতি সহজতে ভিডিঅ' এডিট কৰিব পাৰোঁ। এই ভিডিঅ'ত আমি ফিল্মোৰাক কিদৰে ডাউনলোড কৰিব লাগে আৰু কেনেকৈ ইয়াক এক্টিভেট কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম। ইয়াক প্ৰথমতে আমি এটা ৱেবছাইটলৈ গৈ ডাউনলোড কৰি ল'ব লাগিব। ৱেবছাইটটো হৈছে Get Into PC। আমি Get Into PC ৱেবছাইটটোলৈ যাম আৰু তাত সাৰ্চ ইঞ্জিনত আমি ফিল্মোৰা X বুলি লিখি তাক সাৰ্চ কৰিম। সাৰ্চ কৰাৰ পিছত যিটো ৰিজাল্ট আহিব সেই ৰিজাল্টৰ প্ৰথমতে ফিল্মোৰা X 2020 যিটো ভাৰ্জন থাকিব এই ভাৰ্জনটো আমি ডাউনলোড কৰি ল'ব লাগিব। ডাউনলোড কৰিবলৈ আমি একেবাৰে শেষলৈ যাম আৰু তাত যিটো গ্ৰীণ কালাৰৰ এখন আমি উইন্ডো দেখিম তাত আমি ক্লিক কৰি দিম। তেতিয়া আমি এই সফ্টৱেৰটো ডাউনলোড কৰি ল'ব পাৰিম। সফ্টৱেৰটো ডাউনলোড কৰা হোৱাৰ পিছত আমি ফোল্ডাৰটোলৈ যাম আৰু তাত যিটো এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনটো আমি ইনষ্টল কৰিবলৈ চেষ্টা কৰিম। সফ্টৱেৰটোৰ ইনষ্টলেশ্যনৰ কাম আৰম্ভ হৈ গৈছে। আমি ইংলিছ লেংগুৱেজ সিলেক্ট কৰি ল'ম, তাৰপিছত আমি নেক্সট, তাৰপিছত আমি একচেপ্ট কৰিম, তাৰপিছত আমি আকৌ নেক্সট এনেদৰে কৰি পেলাই আমি সফ্টৱেৰটো ইনষ্টল কৰি ল'ম। খুব কম সময়ৰ ভিতৰতে এই সফ্টৱেৰটো ইনষ্টল হৈ যায়। এই সফ্টৱেৰটোৰ এটা ভাল দিশ এয়াই যে এই সফ্টৱেৰটো যিকোনো লেপটপতে কম প্ৰচেছৰে হওক বা বেছি প্ৰচেছৰে হওক সকলো লেপটপতে আমি অতি সহজতে ইয়াক ইনষ্টল কৰি ল'ব পাৰোঁ, যাৰ ফলত লেপটপটো শ্ল' হৈ নাযায়। আমাৰ সফ্টৱেৰটো ইনষ্টল হৈ গ'ল। এতিয়া আমি ইয়াক লঞ্চ কৰিম। লঞ্চ কৰাৰ অৰ্থ এয়াই যে আমাৰ সফ্টৱেৰটো ইনষ্টল হৈ গৈছে। এতিয়া আমি ইয়াত যিখিনি ডায়লগ বক্স আহে সেইখিনি নেক্সট কৰি গৈ থাকিম। তাৰপিছত আমি চাম যে আমাৰ সফ্টৱেৰটো এক্টিভ হৈছে নে হোৱা নাই। আমাৰ সফ্টৱেৰটো প্ৰথমতে এক্টিভ হৈ নাথাকে, গতিকে আমি ইয়াক এক্টিভ কৰিব লাগিব। এক্টিভ কৰিবলৈ আমি আকৌ ফোল্ডাৰটোলৈ যাম। তাত থকা ক্ৰেক নামৰ যিটো ফোল্ডাৰ আছে সেই ফোল্ডাৰটো আমি অপেন কৰিম আৰু ইয়াত যিকেইটা ফাইল আছে এই গোটেইকেইটা ফাইল আমি কপি কৰি ল'ব লাগিব। এই ফাইলকেইটা আমি কপি কৰিম। এতিয়া আমি ইয়াক ক'ত পেষ্ট কৰিম সেই ঠাইলৈ আমি যাবলৈ চেষ্টা কৰিম। আপোনালোকক দেখুৱাই আছোঁ কিদৰে আমি যাব পাৰোঁ। প্ৰথমতে আমি ইয়ালৈ গৈ তাত মোৰত যাম। মোৰত গৈ আমি অপেন ফাইল লোকেশ্যনত আমি ক্লিক কৰিম। যিটো শ্বৰ্টকাট কি আহিব তাতে গৈ আকৌ আমি অপেন ফাইল লোকেশ্যন কৰিম। তাৰপিছত আমি দেখিবলৈ পাম ফাইল লোকেশ্যনটো আহি গ'ল। ইয়াত আমি পেষ্ট কৰি দিম আৰু গোটেইখিনি ফাইল ইয়াত আমি পেষ্ট কৰি দিম। এতিয়া আমি যেতিয়া পুনৰবাৰ ফিল্মোৰা অপেন কৰিম তেতিয়া আমি দেখিবলৈ পাম যে আমাৰ যিখন উইন্ডো আছে এই উইন্ডোখন অকণ পৰিৱৰ্তন হৈছে। ইয়াত লিখা আছে কপিৰাইট 2021 ভাৰ্জন। ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে আমি এক্টিভ কৰি লৈছোঁ। আচলতে এতিয়া গৈছোঁ আমি, আপোনালোকে দেখিবলৈ পাইছে আমি এক্টিভ কৰি লৈছোঁ। ইয়াত এক্টিভ হৈ গৈছে। এনেকৈ আমি ফিল্মোৰাত কাম কৰিব পাৰোঁ। আমাৰ সফ্টৱেৰটোৱে কাম কৰিছে নে কৰা নাই তাক দেখুৱাবলৈ আমি এটা ফটো এডিট কৰি দেখুৱাম। প্ৰথমতে আমি ইম্পৰ্ট অপশ্যনত ক্লিক কৰিম। তাৰপিছত আমি আমাৰ লেপটপৰ পৰা দুখন ফটো আমি অপেন কৰি ল'ম। সিলেক্ট কৰি লৈছোঁ, তাৰপিছত আমি অপেন কৰিছোঁ। এতিয়া এই ফটোসমূহ আমি ড্ৰেগ কৰি টাইমলাইনলৈ লৈ গৈছোঁ। দুখন ফটো টাইমলাইনলৈ লৈ যোৱাৰ পিছত মই ইয়াত ট্ৰেনজিশ্যন বহুৱাইছোঁ। তাৰপিছত মই অডিঅ'লৈ গৈ অডিঅ' বহুৱাইছোঁ টাইমলাইনত, আৰু অডিঅ'টো এতিয়া মই স্প্লিট নামৰ অপশ্যনটোৰে অডিঅ'টো মই ফটো দুখনৰ চাইজত কাটি ল'ম। তাৰপিছত আমি অডিঅ'টো বনোৱা হোৱাৰ পিছত আমি যাম ট্ৰেনজিশ্যনলৈ। পুনৰবাৰ আমি ফটোৰ আগত আকৌ ট্ৰেনজিশ্যন বহুৱাইছোঁ। তাৰপিছত আমি টাইটেলছলৈ যাম। ইয়াত থকা কাষ্টম ডিজাইনবোৰৰ ভিতৰত যিকোনো এটা ডিজাইন আমি উঠাই লৈ পেলাই টাইমলাইনলৈ লৈ আহিছোঁ। এতিয়া আমি টেক্সটখিনি এডিট কৰিম। ইউৰ টেক্সট হিয়াৰত যেতিয়া আমি ক্লিক কৰিম লগে লগে আমি ইয়াক চেঞ্জ কৰাৰ অপশ্যন পাম। তাত আমি আমাৰ ইচ্ছামতে লিখি দিম। মই ৱেলকাম বুলি লিখিছোঁ। তলৰটোত আমি লিখিম ফিল্মোৰা টিউটৰিয়েল বুলি। অতি সহজতে এইটো লিখিব পাৰি। লিখা হোৱাৰ পিছত আমি ইয়াত অ'কে কৰি দিম। অ'কে কৰি দিয়াৰ পিছত আমি ইয়াতো ৰেণ্ডাৰিং কৰিম। ৰেণ্ডাৰিং অপশ্যনটো ইম্পৰ্টেণ্ট। সেইটো কৰাৰ পিছত আমি ক্ৰিয়েট ভিডিঅ'লৈ যাম আৰু আমাৰ ভিডিঅ' ক্ৰিয়েটত গৈ পেলাই আমি শেষত এক্সপৰ্ট অপশ্যনটোত ক্লিক কৰি দিম। লগে লগে আমাৰ ভিডিঅ'টো তৈয়াৰ হৈ যাব। এটা শব্দ হ'ব। তাৰপিছত আমি ফাইন টাৰ্গেট কৰাৰ পিছত আমি যি নামেৰে
ভিডিঅ'টো বনাইছিলোঁ সেই ভিডিঅ'টো আমাৰ সন্মুখত আহি যাব। এই ধৰণে আমি ভিডিঅ'টো বনাব পাৰোঁ। আপোনালোকক মই দেখুৱালোঁ কিদৰে আমি কাম কৰিব পাৰোঁ ফিল্মোৰাত।